बेसमाव BPF Go Back एजामुल हक MCLA Go Back स्लोगानजों गोमसारदों बकिराग्राम बियाबाव एजामुल हक मुर्दाबाद मुर्दाबाद एजामुल हक Go Back बकिराग्राम समष्टिर MCLA एजामुल हक Go Back सरकारी आसनिर नामत दुर्नीति नचलिब सरकारी आसनिर नामत दुर्नीति नचलिब सरकारी आसनिर नामत दुर्नीति बन्द करक एजामुल हक Go Back बकिराग्राम समष्टिर MCLA एजामुल हक Go Back BPF राजखान्थि हान्जानि MCLA बिथां एजामुल हकनि बेरेखा गोख्रों स्लोगानजों गोमसारहोदों रायजो राजाफोरा सेसापानि गामिनि रायजो राजाफोरा बे समाव सोरखारारि आसनिनि माखासे मोनफुंनि थाखाय गोख्रों भाबै सोमावसारनायखौ नुनो मोनदों। बे समाव एजामुल हक Go Back BPF Go Back एजामुल हक मुर्दाबाद स्लोगानजों गोमखांहोनायखौ नुनो मोनदों। क'क्राझार जिल्लानि सिङाव थानाय 7 नं बकिराग्राम बियाबनि जे सेसापानि गामिनि रायजो राजाफोरा बे समाव BPF Go Back होनानै स्लोगान होदों आरो बेनि अनगायैबो एजामुल हकनि सायाव गोख्रों अजद खालामदों जे जाखिनि रायजो राजाफोरा मोननांगौ गोरिब सुबुंफोरा मोननो हायाखै IBS स्किमखौ आरो जायनि थाखायनो बे समाव रायजो राजाफोरा एबा सेसापानि गामिनि रायजो राजाफोरा गोख्रोङै सोमावसारदों आरो सोमावसारनानै स्लोगान होदों BPF Go Back एजामुल हक Go Back एजामुल हक मुर्दाबाद स्लोगानजों गोमखांहोदों आरो बिथांमोना अजद खालामदों जे गामिनि सानै साथामसो मेम्बारफोरा जे नखरसे सुबुंखौनो एबा नखरसे सुबुंनो मोननै मोनथाम एबा सानै साथामनो सुबुंनो बे समाव IBS स्किमखौ होदों होननानै अजद खालामदों आरो रायजो राजाफोरा थांनाय समाव 80% BPFनो भट होदोंमोन। दा 80% BPFनो भट होदोंमोनब्ला बिथांमोना दिनै मानो रायजो राजाफोरखौ नायसनाखै एबा रायजो राजाफोरखौ मा जाहोनाव बिथांमोना नायफिनाखै होननानै गोख्रों सोंलु खालामदों आरो बिथांमोना बाथ्राखौ बुंथिदों जे बे समाव जे BPF राजखान्थि हान्जानि MCLA बिथां एजामुल हकआ बे आयदाखौ लानानै नायबिजिरनांगौ आरो मेम्बारखौ बे समाव एरख'नांगौ होननानै अजद खालामदों सेसापानि गामिनि रायजो राजाफोरा। হয় আজি আমি আমার চেঁচাপানী গাঁৱৰ ৰাইজে একত্ৰিত হোৱাৰ কাৰণ যে আমি যোৱা BTC নিৰ্বাচনত আমাৰ গাঁৱৰ প্ৰায় 80-90% মানুহে এই 7 নং ফকিৰাগ্ৰাম সমষ্টিৰ বৰ্তমানৰ MCLA এজামুল হকক ভোট দি জয়যুক্ত কৰাই দিছিল আৰু জয়যুক্ত হোৱাৰ পিছত যিসমূহ চৰকাৰী আঁচনিৰ সা সুবিধা আছে যে আমি আমাৰ পৰিলক্ষিত হৈছে যে চৰকাৰী আঁচনিসমূহ সা সুবিধাসমূহ যে আমাৰ গাঁৱৰ 2-4 ঘৰ পৰিয়ালৰ বাহিৰে আন কোনো সুবিধাসমূহ পোৱা নাই। আমাৰ পৰিলক্ষিত হৈছে যে এই আঁচনিসমূহৰ সুবিধা 2-4 জন পৰিয়ালেহে পাইছে। এই যে কৈছোঁ যে আজি আমি এটা লিষ্ট পৰিলক্ষিত হৈছে আমাৰ যে IBS নামৰ এটা স্কিম আছে যে ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম। এই স্কিমত আমাৰ গাঁৱত এটা ঘৰৰ পৰা 3-4 জন সদস্য এই আঁচনিৰ সুবিধা পাইছে আৰু যিসমূহ প্ৰকৃত হিতাধিকাৰী পাব লাগিছিল এই আঁচনিৰ সুবিধাসমূহ তেওঁলোকে পোৱা নাই। গৰীব দুখীয়া মানুহবিলাক এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। গতিকে এই লিষ্টসমূহ যিয়ে বনাই দিছে আমাৰ গাঁৱৰ BPFৰ মেম্বাৰ, এই মেম্বাৰক অনতিপলমে আমি দাবী উত্থাপন কৰিছোঁ এই মেম্বাৰক অনতিপলমে ইয়াক বাতিল কৰিব লাগে বা বাদ দিব লাগে, নহ'লে আমি ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ অনাগত দিনত যে আকৌ যে MLA ইলেকশ্যন আহি আছে এই ইলেকশ্যনত আমাৰ ৰাইজে কিন্তু BPF দলক ইয়াৰ উচিত চেঁচাপানী গাঁৱৰ ৰাইজ একত্ৰিত হৈছোঁ। ইয়াৰ কাৰণ হ'ল যে যোৱা BTC নিৰ্বাচনৰ আমাৰ গাঁৱৰ প্ৰায় 80-90% মানুহে BPF চৰকাৰক ভোট দিছিল তথা 7 নং ফকিৰাগ্ৰাম সমষ্টিৰ MCLA বৰ্তমানৰ MCLA এজামুল হকক ভোট দি জয়যুক্ত কৰিছিল। তাৰপিছত এতিয়া জয়যুক্ত হোৱাৰ পিছত যিসমূহ চৰকাৰী আঁচনিসমূহৰ সা সুবিধা আছে এই সা সুবিধাৰ পৰা আমাৰ ৰাইজে বঞ্চিত হৈ আছে। ইয়াৰ পৰিলক্ষিতত দেখা গৈছে যে যিসমূহ চৰকাৰী আঁচনিৰ হিতাধিকাৰী আঁচনিৰ স্কিম আছে এই আমাৰ চেঁচাপানী গাঁৱৰ 2-4 জন পৰিয়ালে মানে ইয়াৰ সুবিধা লাভ কৰি আছে আৰু যোগ্য ব্যক্তি এই আঁচনিৰ পৰা বঞ্চিত হৈছে। আমাৰ এই
ৰাইজৰ মানে দৃষ্টিগোচৰ হৈছে গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই গাঁৱৰ পৰা যিখন লিষ্ট যিয়ে বনাই দিছে যদি মেম্বাৰে বনাই দিছে মই আজি আপোনালোকৰ থ্ৰু দি MCLৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে যে আমাৰ চেঁচাপানী গাঁৱৰ BPFৰ মেম্বাৰ আছে তেখেতক অনতিপলমে বাদ দিব লাগে আৰু ইয়াক যাতে অনাগত দিনত এনেকুৱা কাৰ্য কৰিব নোৱাৰে আৰু যাতে প্ৰকৃত যিসকল হিতাধিকাৰী আছে যে যাতে চৰকাৰী আঁচনিসমূহৰ সা সুবিধা লাভ কৰে